নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ বাটন মাছৰুমৰ এটা ৰেচিপি আৰু মই কেনেকৈ বনালোঁ সেয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। প্ৰথমতে মই এটা বাটন মাছৰুমৰ টেমা এনেকৈ লৈছোঁ। এইটো লৈছোঁ শ্যাম বাটন মাছৰুম। এইখিনি এতিয়া মই ভালদৰে ধুই ল'ম আৰু আলুখিনি এনেকুৱা চাইজত কাটি অকণমান ফ্ৰাই কৰি আলুখিনি অকণমান ফ্ৰাই কৰাৰ পিছত উলিয়াই ল'লোঁ। তাৰপিছতে মাছৰুমখিনি মই ভালদৰে দুবাৰ তিনিবাৰ ধোৱাৰ পিছত মাজে মাজে এনেদৰে ফালি কাটি ল'লোঁ আৰু খুব টানকৈ পানীটো যোৱাকৈ চেপি লৈছোঁ দেই। তাৰপিছত এতিয়া আলুত ফ্ৰাই কৰা তেলখিনিতে মাছৰুমখিনি অকণমান শুকান হৈ যোৱাকৈ নিমখ অকণমান দি মই অলপ দেৰি ফ্ৰাই কৰি ল'ম। মাছৰুমত থাকি যোৱা পানীখিনি ড্ৰাই নোহোৱালৈকে মই এনেদৰে অলপ দেৰি ফ্ৰাই কৰি লৈছোঁ। এয়া তাৰপিছতে এতিয়া মই ইয়াত ইনগ্ৰেডিয়েণ্টছকেইটা দেখুৱাই দিছোঁ। বিলাহী এটা কাটি লৈছোঁ, আদা নহৰু অকণ পিচি লৈছোঁ, তেজপাত এখিলা, জলকীয়া এটা আৰু পিঁয়াজ ডাঙৰ চাই এটা কাটি লৈছোঁ। এতিয়া এনেদৰে ইমানখিনি ৰঙা হোৱাকৈ মই ফ্ৰাই কৰি ল'লোঁ। অলৰেডি ইয়াৰ পৰা পানীটো নাইকিয়া হৈ গ'ল, দেখিছেনে? ড্ৰাই হৈ গৈছে। আৰু এতিয়া মাছৰুমখিনিও মই উলিয়াই ল'লোঁ। এতিয়া মই একেখিনি তেলতে পাঁচফোৰণ কেইটামান ফুটাই লৈ তেজপাত খিলা দি দিম। কাটি লোৱা পিঁয়াজ নহৰু আদাখিনিও অকণমান দেৰি এনেদৰে ভাজি ল'ম আৰু পিঁয়াজ নহৰু আদা পেষ্টটো অকণমান দেৰি ৰঙা হোৱাকৈ ভজাৰ পিছত তাতে কাটি লোৱা বিলাহীটো মই এতিয়া দি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছত অলপ দেৰি ভাজি ল'ম আৰু সোৱাদ অনুসৰি নিমখ, হালধি, অকণমান জিৰা পাউডাৰ, অকণমান লাল মিৰ্চ পাউডাৰ, ধনিয়া পাউডাৰ অকণমান দি মই এতিয়া গোটেইখিনি অলপ দেৰি এনেদৰে ভাজি ল'ম। বন্ধুসকল, আপোনালোকে মাছৰুম খাই কেনেকুৱা পায় মোক কমেণ্ট কৰিব দেই। আমাৰ ল'ৰাই কিন্তু খাই বহুত ভাল পায়। ঘৰত আজিকালি খেতি কৰা মাছৰুমটো আনি মাজে মধ্যে খোৱা হয়। এতিয়া যিহেতুকে নাপালোঁ সেইকাৰণে বাটন মাছৰুমটোকে আনি খোৱা হৈছে। এতিয়া এনেদৰে ভজাৰ পিছত অকণমান দেৰি মই ৰাখি দিম ঢাকোন মাৰি। আৰু এয়া বিলাহীখিনি গলি যোৱাৰ পিছত এতিয়া তাতে মই ফ্ৰাই কৰি থোৱা মাছৰুম, আলু গোটেইখিনি একেলগে দি দিম। এনেদৰে 5 মিনিটমান সময় ভজাৰ পিছত মই অকণমান ইয়াতে পানী দি দিম। আপোনালোকে ড্ৰাই কৰিও খাব পাৰে, মই পিছে অকণমান গ্ৰেভি কৰিয়ে বনাইছোঁ, শুকান কৰিও খাবলৈ ভাল। এনেকৈ অলপ দেৰি সিজোৱাৰ পিছত মই অকণমান মিট মছলা দি দিছোঁ। মিট মছলা অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই 1 চিকুটমান দি দিছোঁ জাষ্ট ফ্লেভাৰটো আহিবৰ কাৰণে। আৰু এতিয়া গেছটো অফ কৰাৰ 2-3 মিনিটৰ আগতে মই কেঁচা জলকীয়া এটা ফালি লৈ এনেকৈ দি দিছোঁ, তেতিয়া কেঁচা ফ্লেভাৰটো ধুনীয়াকৈ আহি থাকে। আৰু এয়া মোৰ মাছৰুম প্ৰায় হৈ গ'ল। আৰু একেবাৰে শেষত কাটি লোৱা ধনিয়া পাত অকণমান দি দিলোঁ আৰু মাছৰুম ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ দেই। বাই বাই।